নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ দ্য ৱৰ্ল্ড ফ্ৰম এ ৰেলৱে কেৰিজ কবিতাটো আলোচনা কৰিম। তেন্তে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ৱৰ্ল্ড ফ্ৰম এ ৰেলৱে কেৰিজ, ৰেল পৰিবহণৰ পৰা পৃথিৱীখন। এই কবিতাটোত কবিয়ে ৰেলগাড়ীত যাত্ৰা কৰাৰ যি অভিজ্ঞতা আৰু যাত্ৰা কৰোঁতে তেওঁ যিবোৰ বস্তু দেখা পাইছে সেয়া বৰ্ণনা কৰিছে। ফাষ্টাৰ দেন ফেৰিজ, ফাষ্টাৰ দেন উইচেছ, ব্ৰিজেছ এণ্ড হাউচেছ, হেজেছ এণ্ড ডিচেছ। কবিয়ে কৈছে যে ৰেলগাড়ীখন পৰিতকৈও বেগত আৰু ডাইনীতকৈও তীব্ৰ বেগত যায়, আৰু যাওঁতে দলংবোৰ, ঘৰবোৰ, কাঁইটীয়া লতাৰ বেৰবোৰ আৰু খাল বিলবোৰ এৰি থৈ যায়। ইয়াত তাৰমানে কবিয়ে ৰেলগাড়ীখনৰ যি বেগ তাক পৰি আৰু ডাইনীৰ লগত তুলনা কৰিছে। এণ্ড চাৰ্জিং এলং লাইক ট্ৰুপছ ইন এ বেটল, অল থ্ৰু দ্য মিডোজ, দ্য হৰ্চেছ এণ্ড কেটল। ইয়াত কৈছে যুদ্ধত সৈন্যদলে যাত্ৰা কৰাৰ দৰে ট্ৰেইনখন আগবাঢ়ি গৈ থাকে, আৰু যাওঁতে সকলোবোৰ ঘাঁহনি পথাৰ, য'ত ঘোঁৰাবোৰ আৰু গৰু ম'হবোৰ ঘাঁহ খাই থাকে সেয়া এৰি থৈ যায়। ইয়াত কবিয়ে যুদ্ধত সৈন্যদলে যাত্ৰা কৰাৰ দৰে ট্ৰেইনখন যায় বুলি যি কৈছে, তাৰমানে তেওঁ কৈছে যে যুদ্ধত সৈন্যদলে যাত্ৰা কৰোঁতে যি ভৰিৰ জোতাৰ শব্দ আৰু বন্দুকৰ গুলীৰ শব্দ হয়, তেনেদৰে স্পীডত ট্ৰেইনখন শব্দ কৰি গৈ থকা শুনা পোৱা যায়। অল অফ দ্য ছাইডছ অফ দ্য হিল এণ্ড দ্য প্লেইন ফ্লাই এজ থিক এজ ড্ৰাইভিং ৰেইন। ইয়াত কৈছে ট্ৰেইনখন গৈ থাকোঁতে দুয়োফালে থকা পৰ্বত, পাহাৰ আৰু সমতলবোৰ এৰি থৈ ইমান বেগত যায়, যেনেদৰে ডাঙৰ এজাক বৰষুণ দিলে যি শব্দ হয়, তেনেদৰে শব্দ কৰি ট্ৰেইনখন গৈ থকা শুনা পোৱা যায়। এণ্ড এভাৰ এগেইন ইন দ্য উইং অফ এন আই পেইণ্টেড ষ্টেচনছ হুইচেল বাই। আৰু চকুৰ প্ৰচাৰতে ট্ৰেইনখন ৰং বিৰঙী ষ্টেচনবোৰ উকি মাৰি পাৰ হৈ যায়, আৰু ট্ৰেইনখন যিখন ষ্টেচনত পাব লগা থাকে তাত গৈ পায়গৈ। ইন দ্য উইং অফ এন আই মানে চকুৰ প্ৰচাৰতে। হিয়েৰ ইজ এ চাইল্ড হু ক্লেম্বাৰ্ছ এণ্ড স্ক্ৰেম্বলছ, অল বাই হিমছেল্ফ এণ্ড গেডাৰিং ব্ৰেম্বলছ। কবিয়ে ইয়াত সৰু ল'ৰা এটাক দেখা পাইছে যি বগাই আছে, আৰু সি বগাই বগাই সি ক'লা জামুকবোৰ যি পৰি আছে তাক সেয়া গোটাই আছে। হিয়েৰ ইজ এ ট্ৰেম্প হু ষ্টেণ্ডছ এণ্ড গেজেছ, এণ্ড দেয়াৰ ইজ দ্য গ্ৰীণ ফৰ ষ্ট্ৰিংগিং দ্য ডেইজিছ। কবিয়ে এজন গৃহহীন ব্যক্তিক দেখিছে, যিজন ব্যক্তি থিয় হৈ আছে আৰু লাগি চাই আছে, যেন তেওঁ ট্ৰেইনখন পাৰ হ'লেই ৰাস্তাটো পাৰ হৈ যাব। আৰু তাৰ কাষত চাৰিওফালে ইমানেই শাৰী শাৰীকৈ সেউজীয়া ডেইজি ফুলৰ গছ আছে, এনেকুৱা লাগিছে যেন সেয়া মালা বনাই দিয়া হৈছে। হিয়েৰ ইজ এ কাৰ্ট ৰান এৱে ইন দ্য ৰোড, লাম্পিং এলং উইথ মেন এণ্ড লোড। ইয়াত এখন গৰু গাড়ী আছে, যিখনত মানুহ আৰু কিছুমান বোজা লৈ ৰাস্তাদি লাহে লাহে আহি আছে। এণ্ড হিয়েৰ ইজ এ মিল এণ্ড দেয়াৰ ইজ এ ৰিভাৰ, ইচ এ গ্লিমছ এণ্ড গন ফৰ এভাৰ। আৰু ইয়াত এটা মিল বা কাৰখানা আছে, আৰু তাত এখন নদী আছে, আৰু এই সকলোবোৰ চকুৰ প্ৰচাৰতে চিৰদিনৰ বাবে গুচি গৈছে। কবিতাটোৰ কবিজনৰ নাম হৈছে ৰবাৰ্ট লুইচ
ষ্টিভেনছন। এইখিনি আছিলে এইটো পাঠৰ অসমীয়া ভাঙনি। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।